হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে আৰু মইতো ভালে আছোঁ। 2022 চনটোক বিদায় দিবলৈ মাজত মাত্ৰ বাকী আছে 8টা দিন আৰু নতুন বছৰক আদৰাৰ সময় আহি পালে আৰু এই 2022 বছৰটো সুখে দুখে যেনে তেনে পাৰ কৰিলোঁ আৰু আপোনালোককো মই আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক নতুন বছৰটো যাতে আপোনালোকৰ সুখত পাৰ হয়, সকলোৱে যেন হাঁহি ধেমালি ফূৰ্তিৰে পাৰ কৰিব পাৰে আৰু পুহমহীয়া জাৰত আমি সকলোৱে ঘৰৰ গৃহস্থই এনেদৰে জুই পুৱাই আছোঁ। এনেদৰে চাওক আৰু এয়া চাহ মিঠাই আৰু এনেকৈ ধুনীয়াকৈ জুই পুৱাই আছোঁ আৰু এনেদৰে জুই পোৱাটো আচলতে শৰীৰৰ কাৰণেও বহুত ভাল হয়। আগতে আমি গাঁৱৰ ঘৰত থাকোঁতে ৰাতিপুৱা আৰু সন্ধিয়া সদায় এনেদৰে জুই পুৱাইছিলোঁ আৰু সেই দিনবোৰক মনত পেলাই আকৌ আমি এতিয়াও এনেদৰে জুই পুৱাওঁ। মানে সেই দিনটোৰ স্বভাৱটো এতিয়াও এৰিব পৰা নাই আৰু আপোনালোকেও যদি সময় পায় তেতিয়াহ'লে এনেদৰে জুই পুৱাব। আৰু আপোনালোকে বাৰু পিকনিকত যোৱা প্লেন বনাইছেনে নে কোনোবাইতো আগতীয়াকৈ ডিচেম্বৰ মাহতে পিকনিক পাৰ্টি কৰিছে, কিন্তু অন্য বছৰ আমিও প্ৰতি বছৰে যাওঁ ক'ৰবাত নহ'লে ক'ৰবাত, কিন্তু এইবাৰ আমাৰ পিকনিকৰ প্লেন বনোৱা নাই। আৰু যদি মানে ভৱিষ্যতে পিকনিকৰ প্লেন বনাওঁ তেতিয়াহ'লে আপোনালোককো ভিডিঅ'ৰ যোগে দেখুৱাম। আপোনালোকে সকলোৱে গম পাইছে চাগে, চীন দেশত বোলে আকৌ নতুনকৈ COVID-19 ওলাইছে। সেই গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰি পিকনিক পাৰ্টিবোৰ যাতে ভালদৰে এনজয় কৰে, আকৌ যাতে সেই COVID-19ৰ লকডাউনৰ দিনবোৰ যাতে আকৌ উভতি নাহে। আৰু কেনেদৰে ভয়াৱহতা হৈ উঠিছিল সেই সময়ত সকলোৱেতো আচলতে বহুতে আমিও ভয় খাইছিলোঁ, সকলোৱে ভয় খাইছিলে আৰু আচলতে তেনেকুৱা দিন এটা নাহক বুলিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু যি এই নতুন বছৰ আহিব 2023 বছৰটোৰ কাৰণে সকলোকে মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ সুখৰ হওক, হাঁহি ধেমালি আনন্দৰে পাৰ কৰক, পৰিয়ালৰ সৈতে মিলিজুলি চলক আৰু যিসকলৰ বেয়া অভ্যাস আছে তেওঁলোকে সেই বেয়া অভ্যাসবোৰ পৰিত্যাগ কৰি নতুন কিবা ভাল অভ্যাস গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হওক, নতুন কিবা ভাল অভ্যাস গঢ়ি তোলক। আৰু যিসকলে সেই নতুন ভাল অভ্যাস গঢ়ি তুলিব, নতুন বছৰৰ সংকল্প ল'ব, সেই সংকল্পবোৰ আপোনালোকৰ বাস্তৱত পৰিণত হওক, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মানুহৰ জীৱনটোৱে হ'ল দুদিনীয়া আৰু এই দুদিনীয়া জীৱনটো সদায় মানুহে হাঁহি ফূৰ্তি ধেমালি মিলা প্ৰীতিৰে পাৰ কৰিব লাগে। আৰু আজিকালি বৰ্তমান যুগটোৱে হৈছে প্ৰতিযোগিতাৰ যুগ। যিকোনো ক্ষেত্ৰতে, স্কুলৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে আজিকালি মানে প্ৰতিযোগিতাৰ যোগেদিয়ে সকলোবিলাক হয়। আৰু আজিকালি বৰ্তমান যুগত কিছুমান, সকলোৱে নহয়, কিছুমান এনেকুৱা নিগেটিভ মনৰ মানুহ আছে। আপোনাৰ যদি কিবা এটা ভাল দেখিছে সদায় মানে আপোনাক মানে উৎসাহ দিব, উদ্দীপনা দিব, ক'ত মানে আপোনাক সদায় ডাউনহে দিব। আপোনাৰ এনেকুৱা হ'ল, এনেকুৱা হ'ব নালাগিছিল, তেনেকুৱা হ'ল, তেনেকুৱা হ'ব নালাগিছিল, মানে সেনেকুৱা ধৰণৰ। আচলতে যিবিলাখন মানুহে সদায় নিগেটিভ মনৰ মানুহ, নিগেটিভ কথা কয়, সেইবিলাক মানুহক আচলতে পাত্তা দিব নালাগে আৰু তেনেকুৱা কথাবিলাক ইখন কাণেৰে সোমাই ইখন কাণেৰে উলিয়াই দিব লাগে। আৰু যিহেতু জীৱনটো নিজৰ, সদায় নিজৰ ইচ্ছামতে, নিজৰ খুচিমতে, নিজৰ পচন্দমতে সদায় চলিব লাগে। কাৰণ সকলোকে ভগৱানে চকু, নাক, মুখ ভাবিব পৰা এটা ব্ৰেইন সকলোকে দিছে। গতিকে নিজৰ ব্ৰেইন মতে, নিজৰ ইচ্ছামতেহে সকলোবিলাক কাম কৰিব লাগে। আনৰ ইচ্ছা মানে আনক সুখী কৰিব লগাটো আমাৰ নাই, কাৰণ জীৱনটোৱে যিহেতু নিজৰ। আজি যদি মই মৰি যাওঁ, মোৰ লগত কোনোবাই মৰিব নেকি? কোনেও নমৰে। গতিকে বেলেগৰ কথামতে চলিবলগীয়া কি আছে? সদায় নিজৰ ইচ্ছামতে, নিজৰ খুচিমতে চলক। আৰু কোনোবাই যদি কিবা এটা ভাল কাম কৰিলে যদি সদায় আপোনাক ডাউন দিয়ে, তেতিয়াহ'লে আপুনি জানিব সেইজন আপোনাৰ বন্ধু বা বান্ধৱী নহয়, সেইজন আপোনাৰ মানে হাঁহি হাঁহি মাতে আৰু ৰেপি ৰেপি কাটে। তাৰ মানে কি? সেইজন আপোনাৰ শত্ৰু। আৰু আপোনালোকৰ শত্ৰুক আপোনালোকে তেতিয়া চিনি উলিয়াব পাৰিব যেতিয়া আপুনি এটা ভাল কাম কৰিব। আৰু সেই ভাল কামটো কৰাৰ পিছত যেতিয়া আপোনাক নানান ধৰণে মানে মন্তব্য দিব, ডাউন দিব। আচলতে আপুনি ভাল কাম এটা কৰাৰ লগে লগে যেতিয়া আপোনাক যিজনে বহুত উৎসাহ দিব, উদ্দীপনা দিব যে ভাল লাগিছে, আপুনি কৰি যাওক, আগবাঢ়ি যাওক, সেইজন ব্যক্তিয়েহে আপোনাৰ সদায় আপোন মানুহ। আৰু যিবিলাকে সদায় নিগেটিভ মন্তব্য দিয়ে তেওঁলোকৰ পৰাও আচলতে বহুত কথা শিকিব পাৰি।
আৰু আপোনালোকে চাবচোন কিছুমান মানে এনেকুৱা নিগেটিভ মাইণ্ডৰ মানুহ আছে তেওঁলোকে সদায় আনৰ পিছত ঘূৰতে এই অমুকৰ ঘৈণীকে কি কৰিছে তমুকৰ পৰিয়ালখান কেনেকৈ চলিছে সেইবিলাকৰ পিছত লাগতে নিজৰ ঘৰখনত কি হৈছে কি হোৱা নাই কি কৰিব লাগে কি কৰিব নালাগে তেওঁলোকে পাহৰিয়ে যায়। যেতিয়া আনৰ পিছত লাগে কোনোবাই যদি এটা ঘৰ বান্ধিছে আমাৰো দেখোন এটা ঘৰ বান্ধিব লাগিছে, কোনোবাই যদি কিবা এটা ভাল বস্তু কিনিছে আমাৰো দেখোন অমুক বস্তুটো কিনিব লাগিছিল। মানে ইমানেই মানুহৰ পাছত ঘূৰোতে নিজৰ ব্ৰেইনটোও মানে কাম নকৰা হৈ যায়। মানে আনক অনুসৰণ কৰি আনৰ চাইহে কামবিলাক কৰে। তেনেকুৱা ধৰণৰ মানুহ বহুত আছে। আপোনাৰ আশে পাশে আছে, আপোনাৰ লগ বন্ধুৰ ক্ষেত্ৰতো বহুত আছে। আৰু তেওঁলোকৰ পৰা আচলতে বহুত কথা শিকিবও পাৰি, জানিবও পাৰি কিছুমান কথা। মানে তেওঁলোকৰ লগত বেয়া হ'বও নোৱাৰি, বেয়াকৈ ক'বও নোৱাৰি। আৰু মানে এনেকুৱাও হয় যে তেওঁলোকে মানে হিংসা কৰে, মোৰ পিছত লাগি থাকে, তেনেকুৱা হৈ যায়। মোৰ ক্ষেত্ৰতে অকল নহয়, আচলতে বহুতৰে ক্ষেত্ৰত হয় কিজানি, যিহেতু বৰ্তমানৰ যুগটোৱে মানে বহুত মানে এহেন তেৰি বেৰি চিধা নহয় আৰু তেৰি বেৰি জীৱন। আৰু মনৰ কথা আজি বহুতখিনিয়ে প্ৰকাশ কৰি ক'লোঁ। যদি মোৰ ভিডিঅ'টো বনাওঁতে কওঁতে কিবা ভুল ভ্ৰান্তি হ'ল তেতিয়াহ'লে প্লিজ মোক ক্ষমা কৰি দিব। আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই, গুড নাইট।